ল'ৰা ছোৱালীৰ কিয় হাৰ্ট এটেক হয় হাৰ্টৰ ৰোগীয়ে ঠাণ্ডাৰ দিনত ঠাণ্ডাটো কমকৈ খাব লাগে গেষ্ট্ৰিকে মানুহটো মাৰি নাপেলাব ইমাৰ্জেঞ্চি কিন্তু হাৰ্টে মাৰি পেলাব কোভিড ভেকচিন মেডিকেল শাস্ত্ৰৰ অভূতপূৰ্ব সাফল্য যি মানুহ আৰ্থিকভাৱে দুখীয়া সি হাৰ্টত ধনী বেমাৰ নাই আৰু যি মানুহ ধনী সি হাৰ্টত দুখীয়া 50 বছৰৰ পিছত পুৰুষ আৰু মহিলাৰ হাৰ্ট এটেক একে হৈ যায় প্ৰায় কিছুমান ৰোগ হয় জেনেটিক হয় ঘৰৰ কাৰোবাৰ পৰিয়ালৰ থাকিলে হয় হাৰ্টৰ ৰোগটো কি কোনো ধৰণৰ জেনেটিক ৰোগ হয় হাৰ্টৰ 6টা সিম্পটম 5টা 6টা সিম্পটম আছে পুৰুষে বেছি টেনচন কৰে পুৰুষৰ কামৰ প্ৰেছাৰ বহুত বেছি সেই কাৰণে হাৰ্ট এটেকটো বেছি হয় মহিলাই ইমান বেছি টেনচন নকৰে কামৰ প্ৰেছাৰটো ইমান বেছি নহয় এই কাৰণে কমকে হয় সেই কথাটো আপুনি কি ক'ব এজন চিকিৎসক এইটো মহিলাই চাগে পুৰুষক টেনচন দিয়ে বেছিকে নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ আজি অনুষ্ঠান নিৰাময়লৈ আজি আমি এই উপস্থিত হৈছো স্বাগত হাস্পাতাল আৰু আজি আমাৰ সৈতে উপস্থিত আছে হৃদৰোগৰ বিশেষজ্ঞ ডক্টৰ মৃদুল মহন্ত আৰু তেওঁৰ সৈতে আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে কিয় সৰু সৰু ল'ৰা ছোৱালীবোৰৰ হাৰ্ট এটেক হয় বা পুৰুষৰ কিয় সঘনাই হাৰ্ট এটেক হোৱা শুনিবলৈ পাওঁ সেই সন্দৰ্ভত আজি আমি আলোচনা কৰিম আৰু এতিয়া পলম নকৰি আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ আমাৰ আজিৰ বিশেষ অতিথি ছাৰ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ অনুষ্ঠানলৈ হয় ছাৰ আপুনি বিজি আছে তাৰ মাজতো আপোনাক অকণমান সময় লৈছো এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম প্ৰায় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত শুনিবলৈ পাওঁ হাৰ্ট এটেক হয় সৰু ল'ৰা ছোৱালীৰ কিয় হাৰ্ট এটেক হয় সৰু মানে বয়সটো কমিছে আগতকে যেনে আগতে যিটো 15 বছৰমান আগৰ কথা ভাবক আমাৰ হিউমেন বডিটো একেই আছিল একেই মানুহ একেই গঠন একেই হাৰ্ট তেতিয়া হাৰ্টৰ বেমাৰবিলাক যিটো 45-50 হৈছিল এতিয়া 25-30 হয় তাতকৈ সৰুত হোৱা নাই 25 মানলৈ আহি গৈছে তাৰমানে আমাৰ শিফ্ট হৈছে 20 বছৰ আগুৱাই আহিছে ধৰি লওক যে 20 বছৰত হাৰ্টৰ বেমাৰটো 20 বছৰ আগুৱাই আহিছে এইটো বৰ ভয় লগা কথা কাৰণ আমাৰ বয়সৰ লগে লগে যিকোনো বেমাৰৰ ৰিস্ক বাঢ়ি যায় কিন্তু হাৰ্টৰ বেমাৰৰ ৰিস্কটো ইমান ফাষ্ট বাঢ়িব বুলি প্ৰেডিক্ট কৰা যোৱা নাছিল কাৰণটোৰ ভিতৰত হ'ল আমি ভাবিব লাগিব প্ৰথমতে মই এইটো কথা যে ক'লো আমাৰ হিউমেন বডিটো ঈশ্বৰে আল্লাই যেতিয়া সৃষ্টি কৰিছে তেতিয়াৰ পৰা এতিয়ালৈ একেই আছে মাত্ৰ বেমাৰটো আগুৱাই আহিল তাৰমানে কিবা পৰিৱেশটো বদলি গৈছে চেঞ্জ হৈছে সেই পৰিৱেশটো কি এক নম্বৰ পৰিৱেশ হ'ল খাদ্য জীৱনশৈলী খাদ্য আৰু এক্সাৰচাইজ খাদ্যটো কি হৈছে যে আগতে টাউনৰ বেমাৰখিনি আৰু গাঁৱৰ বেমাৰ বেলেগ আছিল এতিয়া একে হৈ গ'ল তাৰমানে একে খাদ্য টাউন আৰু গাঁৱত পায় মেট্ৰ' আৰু গুৱাহাটীৰ বেলেগ আছিল তাৰমানে যিবিলাক বেমাৰ 10 বছৰ আগত দিল্লী পাঞ্জাব বা এনেকৈ বেংগলোৰত আছিল এতিয়া গুৱাহাটীত আহিছে কাৰণ খাদ্যাভ্যাস একে হৈ গ'ল জীৱনশৈলী একে হৈ গ'ল কাৰণ আগতে আমাৰ গাঁৱৰ জীৱনশৈলী কষ্টকৰ বুলি ভাবিলোঁ আজিকালি গাঁৱতো কষ্ট নকৰে গাঁৱতো একে খানাই খায় গতিকে জীৱনশৈলী একে হৈ গ'ল তাৰমানে আমি কষ্টকৰ জীৱনৰ পৰা দূৰত গ'লোঁ আৰু খাদ্যাভ্যাস মানে ৰেডিমেড মানে যিটো ৰেডি টু টেক মানে জাংক ফুড বা বাহিৰত বা অৰ্ডাৰ কৰি অনলাইন অৰ্ডাৰবিলাক বাঢ়ি গ'ল চুইগি জমেট' এইবিলাক আহি গ'ল গতিকে সেই গোটেইখিনি আহি গ'ল এই অভাৰঅল যদি এজ এ আপোনাৰ নন ডক্টৰ হিচাপে আপুনি চাব খোজে বা জেনেৰেল ৰাইজে চাব খোজে তেনেহ'লে দেখিব যে তাৰে ভিতৰতে কাৰণবিলাক লুকাই আছে তাক আমি বিশ্লেষণ কৰিম যে সেই কাৰণবিলাকে একচুৱেলি কি তাৰে ভিতৰত কি আছে আৰু এটা হৈছেগে মানে এই স্মকিংটো বাঢ়িছে স্মকিংটো আগতো ষ্টাইলত কৰিছিল কিন্তু দেখাত আজিকালি ষ্টাইলটো বেছি হৈছে মানে এই হুকা এটা হুকাটো 10টা চিগাৰেট সোমাব এবাৰত সেইটো একদম মানে হেৰি কৰিছে ফেশ্বন টাইপ হৈ গ'ল লগত শুনিব পাইছোঁ যিটো নিউজে দিয়ে সঁচাকৈও হৈছে যে ড্ৰাগ এডিকশ্যনৰ হেৰিটো বাঢ়িছে আগতে আমাৰ ইয়াত নাছিলেই এইখিনি হ'ল আৰু তাৰ উপৰি এংজাইটি বাঢ়িছে মানুহৰ এংজাইটি মানে ধৰি লওক কৰ্মৰ ক্ষেত্ৰত দেখিছোঁ যে মানুহে মানে টাৰ্গেট বাঢ়ি গৈছে কোম্পানীৰ প্ৰেছাৰ প্ৰাইভেট জবৰ সংখ্যা বাঢ়িছে গতিকে মানুহে কি হয় অনবৰত মূৰটো গৰম হৈ থাকে টোপনি কমি গৈছে গতিকে সামগ্ৰিকভাৱে আমি যদি চাওঁ যে জীৱনশৈলীৰ পৰিৱৰ্তন যাৰ কাৰণে হাৰ্টৰ বেমাৰটো 20 বছৰ আগুৱাই আহিছে বেমাৰ একেই আছে মানুহৰ ষ্ট্ৰাকচাৰো একেই আছে সলনি হৈছে পৰিৱেশ যাৰ কাৰণে প্ৰতিজন মানুহ নিজেই জগৰীয়া চিকিৎসা বিজ্ঞান নহয় কিন্তু চিকিৎসা বিজ্ঞান 20 বছৰত বহুত উন্নত হৈছে সি ফেৰ মাৰিবই পৰা নাই মানুহে নিজকে ইমান বেয়া কৰি পেলাইছে আমি নিজে নিজক বেয়া কৰিছোঁ সেইটোৱে কথা হয় আৰু এইখিনিতে আৰু এটা কথা মই জানিব বিচাৰিম প্ৰায় শুনিবলৈ পাওঁ যে অকণমান এটা ডাঙৰ খবৰ এটা পাইছে বা দুখ লগা খবৰ এটা পাইছে লগালগ হাৰ্টত অকণমান দুখ পাইছে হাৰ্ট এটেক হৈ গ'ল কিহৰ কাৰণে হয়
এইটো বৰ বুদ্ধিয়ক প্ৰশ্ন এইটো মানে কথাটো হ'ল যে যেতিয়া আমাৰ বডিটো হাৰ্টটো এটা স্বয়ং চলি থকা বস্তু আমি কাৰণ যিকেইটা অংগ ৰাতি শুই থাকোঁতে চলি থাকে সেইকেইটা অংগক আমি অট'নমাছ বুলি কওঁ স্বয়ংক্ৰিয় বুলি কওঁ নিজে নিজে চলে তাৰে ভিতৰত হাওঁফাওঁ উশাহটো লোৱাই যাব গম নোপোৱাকৈ টোপনিটো উশাহ লওঁ টোপনিটো হাৰ্টটোৱে ধপধপাই থাকিব এইকেইটা চলাবৰ কাৰণে ব্ৰেইনে অট'মেটিক ছিষ্টেম এটা আছে ঠিক আছে সেই ছিষ্টেমটো দি হাৰ্টটো ধপধপাই আছে সেই ছিষ্টেমেদি হাৰ্টত ব্লাডো গৈ আছে সেই ছিষ্টেমৰে হাৰ্টে ব্লাড পঠায়ো আছে হঠাৎ সেই ছিষ্টেমটো এনেকৈ বনাইছে যে তেজৰ নলীটো ইমান ডাঙৰ হৈ থাকিব লাগিব হাৰ্টৰ ইমানেই ব্লাড যাব কিন্তু হঠাতে কিবা এটা যদি আমি ঘটনা শুনো তেতিয়া কি হয় সেই যিটো নৰ্মেলি চলি থকা প্ৰচেছটোত ব্যাঘাত জন্মে ছাডেনলি বহুত বেলেগ ধৰণে ছিগনেলবিলাক আহিব ধৰে সেই ছিগনেলটো যেতিয়া আহিব ধৰিব তেজৰ নলীবিলাক যদি ইমান ডাঙৰ হৈ আছিল সংকুচিত হৈ যাব যদি সংকুচিত হৈ গ'লে ইমান ডাঙৰ পাইপৰ মাজেদি যিমান পানী যাব লাগিছিল যাব নোৱাৰিলে এনেও নোৱাৰিব তেনেকৈ তেজৰ নলী যিমান হাৰ্টত যাব লাগিছিল তেজ হাৰ্টক যাব নোৱাৰে হাৰ্টে যদি কমকৈ ব্লাড পাইছে গোটেই বডিত কেনেকৈ দিব আৰু সেইটো যদি ডেকা মানুহৰ ক্ষেত্ৰত ঠিকে আছে যদি বয়সীয়াল মানুহৰ ক্ষেত্ৰত হয় যাৰ অলৰেডি হাৰ্টৰ নলী ব্লকেই আছে তাক যদি আৰু বন্ধ কৰি হৈ যায় সেইটো কাৰণত হাৰ্ট এটাক 100% বন্ধ হৈ গ'ল গতিকে এই ঘটনাখিনি খুবেই দেখা যায় যে তেজৰ আৰু সেইটো বস্তু আৰু এটা কথাত হয় ঠাণ্ডাৰ দিনত হয় হাৰ্টৰ ৰোগীয়ে ঠাণ্ডাৰ দিনত ঠাণ্ডাটো কমকৈ খাব লাগে কাৰণ ঠাণ্ডাত তেজৰ নলী সংকুচিত হয় এই এটা বস্তু মই এইটো প্ৰশ্নৰ লগত নাই কিন্তু মই মনত কৰি কৈ দিছোঁ যে ঠাণ্ডাৰ দিনত মৰ্ণিং ৱাকিং কৰোঁতে হাৰ্টৰ মানুহে অলপ সাৱধান এজমাও বাঢ়ি যায় আৰু হাৰ্টৰ কিন্তু ৱাকিংটো লাগে দুপৰীয়া কৰি হয় আৰু এইখিনিতে আপুনি এটা কথা উল্লেখ কৰিছে যে শুই থাকোঁতে আমাৰ হাওঁফাওঁটো চলি থাকে থপথপাই থাকে কিন্তু কেতিয়াবা খপকে বহুত বেছি জোৰে থপথপায় সেই জোৰে থপথপালে মানুহে অকণমান ভয় কৰে হাৰ্ট এটেকৰে হ'ব নেকি বা হাৰ্টৰ প্ৰব্লেম হ'ল নেকি থপথপাৰ লগত কিবা হাৰ্টৰ বেমাৰ হোৱাৰ কথা আছে নেকি হাৰ্টৰ 6টা চিমটম 5টা 6টা চিমটম আছে এটা হ'ল বুকুৰ বিষ এটা হ'ল উশাহৰ কষ্ট এটা হ'ল অত্যাধিক ভাগৰ এটা হ'ল মূৰ ঘূৰণি এটা ধৰে এই 5টা চিমটম এই 5টা চিমটম হাৰ্টৰ হয় বেলেগ বেমাৰতো হয় কিন্তু তাৰ লক্ষণবিলাকৰ ভিতৰত এটা হ'ল ধপধপনিটো এতিয়া ধপধপনিটো 90% 100 জনৰ ভিতৰত 90 জনৰ ধপধপনিটোৰ কাৰণটো এনে নৰ্মেল বেলেগ কাৰণত হৈছে তাৰমানে নৰ্মেল হাৰ্টটো ছিগনেল বেছি পাইছে ধপধপাবলৈ মই যেতিয়া অলপতে ক'লোঁ যে নাৰ্ভাছ ছিষ্টেমৰ পৰা ব্ৰেইনৰ পৰা ছিগনেল বেছি পাইছে ছিগনেল বেছি মেইন কাৰণটো এংজাইটি আজিকালি কিবা খবৰ এংজাইটি টেনশ্যন টোপনি অহা নাই গতিকে সি ছিগনেল দিছে নৰ্মেল হাৰ্টটোৱে বেছিকৈ ধৰি লওক পথাৰত গৰু এটা আপুনি এই হাল বাই আছে তাক যদি কোবাই থাকে সেইটো গৰুৱে জোৰকৈ যাব যিটো গৰুৰ বল আছে তাৰমানে 100 ধপধপোৱা হাৰ্টৰ 100 জনৰ 90টা নৰ্মেল তাৰ কাৰণ ব্ৰেইনটো ঠিক কৰিব লাগিব যিটো আজিকালি বেছিকৈ এই 10 জনত আমি সাৱধান হ'ব লাগিব 10 জনৰ ভিতৰত কাৰণ পোৱা যায় কিন্তু ব্ৰেইনে ছিগনেল দিয়া নাই হাৰ্টৰ বেমাৰ সেই 10 জনৰ ভিতৰতো কিন্তু হকাহতকি আমি যদি প্ৰপাৰলি পৰীক্ষা কৰোঁ কাৰ্ডিঅ'লজিষ্টক দেখাওঁ তেনেহ'লে দেখা পাওঁ যে 10 জনৰ ভিতৰতো আকৌ এজনৰহে ছিৰিয়াছ বস্তু থাকে যাক আমি চিকিৎসা কৰিব লাগে চ' 100 জন ধপধপনিৰ 90 জনৰ একো নাই 9 জনৰ কিবা থাকিব ভয় খাব লগা নাই একজনৰ চিকিৎসা কৰিব লগা আছে কিন্তু ধপধপনি এটা এনেকুৱা চিমটম তাক আমি চাব লাগে আমি সেই 99 জনৰ ভিতৰত পৰিবলৈ চেষ্টা কৰিব লাগে মানে হয় এইখিনিতে আৰু এটা কথা আপুনি উল্লেখ কৰিছিলে যেন যেনেকৈ হাৰ্টৰ মানে বেমাৰ হ'লে বা ৰোগ হ'লে চিমটমছবোৰ থাকে এনেকুৱা যে মূৰ ঘূৰাই বা বুকুৰ বিষ হয় সেইকেইটাতো আপোনাৰ গেছ হ'লেও হয় এতিয়া মানুহে গেছৰ কাৰণে এইটো হৈছে নে হৃদৰোগৰ অসুবিধা হৈছে কেনেকৈ ধৰিম গেছৰ এটা কথা মনত ৰাখিব লাগিব আমি যদি জংঘল এখনত গৈছোঁ আমি ডিটাৰমাইন কৰিব লাগিব আমি বাঘটোৱে মাৰিব নে মানে সৰু এই কিবা এটা কি বুলি কেটেলা বহুতে মাৰিব গতিকে আমি সদায় চাই যাব লাগিব বাঘ আছে নেকি ক'ৰবাত কেটেলা বহুতে হানি দিব পাৰে তাক গুচাই থৈ যাম আমি তেনেকৈ গেষ্ট্ৰিকে মানুহটো মাৰি নেপেলাব ইমাৰ্জেঞ্চি কিন্তু হাৰ্টে মাৰি পেলাব গতিকে উত্তৰটো একদম সহজ গেছ হ'লে যদি গেছৰ কাৰণে হৈছে মই নমৰোঁ কিন্তু হাৰ্টৰ কাৰণে হ'লে মৰিম গতিকে এটলিষ্ট ইচিজিখন কৰিব জেনেৰেল পাব্লিকৰ কাৰণে এইটো মেছেজ মোৰ ৰিকুৱেষ্ট কাৰণ 100 জন বুকুৰ বিষ হাৰ্টৰ কাৰণে হ'লে
10 জনে গেছৰ দৰে দেখা দিয়ে একজেক্টলি আপুনি গমে নাপাব এইটো গেছ কিন্তু মোৰো হ'ব পাৰে কিন্তু মই কাৰ্ডিঅলজিষ্ট কাৰণে মই নিজে কৰি চাম সেইটো পাব্লিককো মই ক'ম যে আপোনাৰ যদিহে 35 40 এটলিষ্ট এজটো আগুৱাই আনিছোঁ আগতে 50 বুলি কৈছিলোঁ 40 বছৰৰ বেছি হৈছে আপোনাৰ যদি প্ৰেছাৰ আছে চুগাৰ আছে যদি আগতে হাৰ্টৰ বেমাৰ আছে পাৰ্টিকুলাৰলি এইকেইটা কণ্ডিশ্যনত যদি বুকুৰ বিষ যদি হৈছে নাইবা গেছো লাগিছে তেনেহ'লে বুকুৰ বিষ বুলি ভাবক গেছক বুকুৰ বিষ বুলি ভাবিলে আপোনাৰ লোকচান নাই এখন ইচিজি কৰিব কিন্তু গ্যাস যদি বুকুৰ বিষক গ্যাস বুলি ভাবিছে তেনেহলে জীৱন যাব গতিকে নিজৰ হাৰ্টক মৰম নকৰিলে ডাক্তৰে আপোনাক কেনেকৈ লগ পাব নিজে নিজৰটো মৰম কৰিব লাগিব হয় আৰু আজিকালি প্ৰায় ইয়ং লৰাবোৰৰ এনেকুৱা হয় জিমত যায় জিম কৰে কিন্তু প্ৰায় সিসিটিভিত আমি দেখিবলৈ পাওঁ ফুটেজত খপকে জিম কৰি থকা অৱস্থাত থলি পৰিছে হাৰ্ট এটাকত ঠুকাই গল এটো কিয় হয় অভাৰ এম্বিশন আজিকালি এতিয়াই লাগে মোক আজিয়ে মই মুকেশ আম্বানী হম হা আজিয়ে মই ৰণবীৰ কাপুৰ হৈ ঋতিক ৰোশন হৈ একদম ষ্টাৰ হৈ যাম দ্যাট ইজ দ্য প্ৰবলেম জিমত গৈছে জিমত যোৱাৰ লগে লগে জীৱন ইনষ্ট্ৰাকচন কিটা বৰ বেছি শিক্ষিত নহয় যিকিটা সিহঁতে এটা কথা সদায় কয় যে স্যাৰ কাৰ্ডিয়াক কৰক দাদা কাৰ্ডিয়াক কৰক নাই মই আহিছো ঋতিক ৰোশন মই এতিয়া আহিয়ে পুৰা ওজন দাঙি দিলে টানি দিলে দিয়াৰ লগে কি হয় বডিটোক টাইম লাগে যিকোনো সাকসেছত টাইম লাগে কি হয় মানে এটা এক্সাম্পল দিছো ফুটবল খেলি থাকোতে 11 জনে খেলে ৰিপ্লেসমেন্টত যোৱাৰ আগতে 10 জনে দৌৰি থাকে কিয় দৌৰে কাৰণ তেওঁলোকে ফিল্ডত যোৱালৈ যেতিয়া ফিল্ডত যাব জোৰকে দৌৰিব লাগিব তাৰ লাহেকে যাব সময় নাই কিন্তু তাৰ আগত লাহে 15 মিনিট দৌৰি থাকিব হাৰ্টটো ইউজ টু কৰে হাৰ্টটোৱে যাতে গৰম হৈ যায় হাৰ্টটোৱে হাৰ্টবিটটো মিলি যায় যাতে ফিল্ডত যোৱাৰ লগে লগে দৌৰিব পাৰে কিন্তু যদি বেঞ্চত বহাৰ পৰা দৌৰাই দিয়ে সেই মানুহজন থলি পৰিব জিমত এনেকুৱা ঘটনা জিমত গৈ প্ৰথমতে আমি নৰ্মেলি গাড়ী দি গৈছো বা খোজ কাঢ়িব যাওঁতে প্ৰথমতে যে কাৰ্ডিয়াক মানে প্ৰথমতে ট্ৰেডমিলত লাহে লাহে দৌৰিব ফ্ৰী হ্যান্ড কৰিব তাৰ পিছত সাইকেলখন চলাব তাৰ পিছত যেতিয়া বডিটো দিকে হাৰ্টবিট বাঢ়িছে সব ঠিকে আছে আই এম ইউজ টু ইট মই মানে হেৰি হৈ গলো এডজাস্ট হৈ গলো তাৰ পিছত অলপ ওজন দাঙিব তাৰ পিছত বেছি ওজন দাঙিব তাৰ পিছত যিমান মৰ্জি কৰক ঋতিক ৰোশনক ক্ৰছ কৰি যাওক কোনে হাক দিছে কোনেতো হাক দিয়া নাই কিন্তু ঋতিক ৰোশন ইমান ধুনীয়াকে জীয়াই আছে কলে জীয়াই থাকিব লাগে তেওঁলোকে ভাবে আৰু তেওঁ ৰুল মানিছে তেওঁ সৰুৰ পৰাই ৰুলটো মানিছে সাকসেস নেভাৰ কামছ ইন ওয়ান ডে তাৰ লগতে এইখিনিতে আৰু এটা কথা মই জানিব বিচাৰিম যে ঘপককৈ এটা মানুহ থলি পৰিছে আৰু তেওঁৰ হাৰ্ট এটেক হৈছে কিন্তু সেই টাইমখিনি তাতে কোনো ধৰণৰ চিকিৎসক নাই বা চিকিৎসালয় নাই সেই সময়ত কি কৰিব কেনেকৈ ৰোগীজনক বচাব এইটো আজিৰ প্ৰশ্ন হিতানৰ চবতকৈ ভাল প্ৰশ্ন এইটোক আমি বচাবৰ কাৰণে একচুৱেলি ডাক্তৰজনতকৈ ইম্পৰ্টেণ্ট আমাৰ সমাজখন ৰাইজ আমি ৰাইজে যেতিয়া মানুহ এজন ৰাস্তাত থলি পৰে ওচৰত ডাক্তৰ থাকিলে তেওঁ লাকি কিন্তু যদি ডাক্তৰ নাই তেনেহলে প্ৰতিজন মানুহে ভাবি ল'ব লাগে যে আমি জীৱনটো বচাম আজিকালি সেইটোৰ ঠাইত দেখা পোৱা যায় বৰ দুখেদি দেখাব মানুহ মৰি থকা ভিডিঅ' ভাইৰেল কৰে সেইটো দুখ লগা কাম নকৰিব কাৰোবাৰ মাক দেউতাক কাৰোবাৰ কিবা হয় তেওঁ প্ৰথমতে যদি পেচেণ্টজন তেনেকুৱা হৈছে প্ৰথমতে কালেক্টিভ এপ্ৰোচ গোটেইখিনি মানুহে ক'ব লাগিব যে সবৰে আমাৰ বেলেগ বেলেগ কাম আছে কোনোবাই মানুহক সিপিআৰ কৰা মানুহ আছে নেকি বুলি ক'ব যদি কাৰ্ডিয়াক এৰেষ্ট হৈছে তেতিয়া সেইটো থলি পৰাটো কাৰ্ডিয়াক এৰেষ্ট হয় নে নহয় জানিব লাগিব ষ্ট্ৰোক হৈও থলি পৰে হাৰ্ট এটেকও থলি পৰে আৰু হাৰ্ট ৰখি ফলেও থলি পৰে যদি হাৰ্ট ৰখি থলি পৰিছে তেনেহ'লে দেখিব উশাহটো ল'ব পৰা নাই আৰু থপধপনি একো নাই মানুহটো মৰিছে অলমষ্ট গতিকে তেতিয়া কি কৰিব কোনোবা আমাৰ মাজত আছে নেকি এনেকৈ ক'ব লাগিব কোনোবাজনে যে মানুহটোক বচাব সিপিআৰ জানে নেকি সিপিআৰ মানে কাৰ্ডিও পালমোনাৰী ৰিচাইটেশ্যন তাৰমানে সেইটো চবে কৰিব পাৰে কেনেকৈ মানুহজনক খুৱাই ল'ব প্ৰথমতে খুৱাই লৈ বুকুত হেঁচি দিব পাৰিলে আপুনি ভিডিঅ'টো দেখাব সিপিআৰ ভিডিঅ'টো ছাইডত দিব এনেকৈ হেঁচি তেওঁ উশাহ হাৰ্টবিটটো দিবলৈ চেষ্টা কৰিব বহুত হেঁচি থাকিব লাগে সেইটাৰ পদ্ধতি আছে সিপিআৰ বুলি বুকুত ইয়াতে মাজতে এনেকৈ সেইটো নিয়ম আছে সেই সিপিআৰ কৰি থাকোঁতে এজন মানুহৰ বেজাৰ লাগি নেক্সটজনক ক'ব আপুনি ৰেডি হওক মোক চাওক তেনেকৈ কৰি থাকিব কোনোবা মানুহে পাৰিলে ৰুমাল এখন মুখত দি বা কাপোৰ এখন দি মুখেদি অক্সিজেনটো দিব চেষ্টা কৰিব বেলেগ মানুহকেইজনে ভিডিঅ' নকৰিব তেওঁলোক আপোনালোকে কি কৰিব এম্বুলেন্সক ফোন কৰক 108 ক'ব কি কাৰ্ডিয়াক এৰেষ্ট ছাপ'জ মালিগাঁও অমুক ঠাইত কোৱাৰ লগে লগে যিখন 108 আছে তেওঁলোকে কাৰ্ডিয়াক এৰেষ্ট বেলেগ পেচেণ্ট এৰি হ'লেও নিবলৈ আহিব আপোনালোকৰ কাম ইমানখিনিয়ে যদি আপোনালোকে ভাবে
যে আপুনি নিজে জীৱনত এজন মানুহক জীৱন ৰক্ষা কৰিবলৈ সুবিধা পাইছে তাতকৈ ডাঙৰ গোল্ডেন চান্স নাই আপুনি পেচেণ্টক যদি মেডিকেল টিমৰ ওচৰত গতাই দিব পাৰিছে দিছ ইজ দ্য বিগেষ্ট চান্স পেচেণ্ট বাচক নাবাচক মানেতো 100% ৰাইজে কৰিছে আৰু সেইটো হ'লে মানুহ মানে দেখা যায় এইটো মানে জিমত দেখা যায় ৱাকিং গ্ৰাউণ্ড হেৰিত দেখা যায় বা এয়াৰপৰ্টত য'তে ত'তে হ'ব হয় আৰু ৰ'দৰ কাৰণে প্ৰায় হয় কেতিয়াবা ৰ'দ গৰমৰ কাৰণে গৰমত এইটো হাৰ্টৰ কাৰণে হোৱাটো খুব ৰেয়াৰ গৰমত বিভিন্ন বেলেগ কাৰণ থাকে হাৰ্টৰ ৰোগী যদি আছিল ৰ'দত ওলাইছে হিট ষ্ট্ৰ'ক হৈছে বা হিট ৱেভ আহিছে হিট ৱেভ মানে যিটো বহুত বেছি টেম্পাৰেচাৰ নৰ্মেলতকৈ 40 ডিগ্ৰীৰ ওপৰত 42ৰ ওপৰত তেনেকৈ সেইটো হ'লে বেলেগ গৰমত কি কাৰণে মূৰ ঘূৰাই সেইটোৰ কাৰণ হ'ল এক নম্বৰ কথা ব্লাড প্ৰেছাৰ কমি যায় তেজৰ নলীবিলাক ডাঙৰ হৈ যায় ডাঙৰ হ'লে ব্লাড প্ৰেছাৰ কমি যাব ঘাম ওলাব পানী কমকৈ খায় বাচ্চাৰ ক্ষেত্ৰত বেছি হয় বয়সীয়াল মানুহৰ ক্ষেত্ৰত বেছি হয় হাৰ্টৰ ৰোগীৰ ক্ষেত্ৰত যাৰ অলৰেডি প্ৰেছাৰ কম থাকে তেওঁলোকৰ ক্ষেত্ৰত আৰু কমি যায় ফলত সেইটো এটা চিম্পল যে মূৰটো ঘূৰাই যায় পৰি যায় আৰু হিট ষ্ট্ৰ'কটো চিৰিয়াছ কথা সেইটো বহুত বেছিকৈ হয় বাৰু সেইটো বেলেগ সাধাৰণতে ৰ'দত হোৱাটো বহুত বেছি দিগদাৰী নাই চাট লৈ গ'লে হ'ল পানী খুৱাই দিলে হ'ল কেতিয়াবা চেলাইন দিব লগা হয় আৰু এইখিনিতে আৰু এটা কথা প্ৰায় শুনিবলৈ পাওঁ আমি যে কৰোণা আহিছিল কৰোণাৰ সময়ত ভেকচিন দিবলগীয়া হৈছে আৰু ভেকচিনৰ কাৰণে এতিয়া নতুনকৈ এটা ৰোগ আহিছে মানুহৰ হাৰ্ট এটেক হৈ আছে প্ৰায় হাৰ্ট এটেক হ'লে ভেকচিনৰ দুখ দিয়া হয় কিমান দূৰ সত্য কথাটো এইটো প্ৰশ্নৰ উত্তৰ দি বেজাৰ লাগিছে এইটো হ'ল আমাৰ মানুহৰ এটা নেচাৰ যোনে উপকাৰী অজকাৰী খায় কথাতে আছে কোভিড ভেকচিন মেডিকেল শাস্ত্ৰৰ অভূতপূৰ্ব সাফল্য সেইটো মই কৰা নাই কোনোবা ডাক্তৰে কৰিছে সাফল্যটো মই এটা ফ'ল' কৰা ডক্তৰ মই নিজেও ভেকচিন লৈছোঁ কিন্তু যিখিনি কোভিড এটা এনেকুৱা মাৰাত্মক ব্যাধি আছিল ইমান কম সময়ত ভেকচিন গোটেই পৃথিৱীয়ে হেৰি ডিস্কভাৰ কৰিছে এইটো বস্তুক আমি জয়গান গাব লাগিছিল কোভিডক আজিলৈ সেনেকুৱা মেডিচিন ওলোৱা নাই তাৰ 0.1% যদি কিবা ছাইড ইফেক্ট হৈছে তাক লৈ আমি গালি পাৰিছোঁ মানে একদম এটা লাইনে এপ্লাই হয় উপকাৰী গজকাৰে খায় কোভিড ভেকচিন যদি মানুহ হ'লেহেঁতেন বহুত দুখ পাই মৰি থাকিলে হাৰ্ট এটাক সি কৈছে মোক ইমান ভাল কাম কৰাৰ পিছত মোক কৰিছে কোভিড ভেকচিনে একো কৰা নাই ৰাইজসকল মই কৈছোঁ কোভিড ভেকচিনে একো কৰা নাই যি ৰিপৰ্ট দিছে সেইখিনি বেলেগ কাৰণতো হ'ব পাৰে আৰু ভেকচিন দিয়াৰ কোনোবা দিনা লৈছিলোঁ কোনোবা জনমত 2 বছৰ 3 বছৰ আগত আজি হাৰ্ট এটাক কৰিব নোৱাৰে আপুনি নিজৰ ভুল ৰখাবলৈ নিজে চিগাৰেট খাব নিজে কলেষ্ট্ৰল কণ্ট্ৰল নকৰিব নিজে জাংক ফুড খাব নিজে ড্ৰাগছ ল'ব চব কৰিম আমি আৰু দুখ দিম কোভিড ভেকচিনত এইখিনি কৰি নিজৰ হাৰ্টটো কিয় অন্যায় কৰিছে কাৰো লোকচান হোৱা নাই নিজক ঢাকি ৰাখিছোঁ নিজকে হয় আৰু এইখিনিতে যিসকলৰ হোৱা নাই হৃদয়ৰ ৰোগ হোৱা নাই তেওঁলোকে নিজকে সজাগ কৰি ৰাখিবলৈ কি কৰা প্ৰয়োজন এইটোৰ ক্ষেত্ৰত আমি হেৰি হ'ব লাগিব শান্তসম্য জীৱন মানে জীৱনশৈলী মই কৈছোঁ নহয় জীৱনশৈলীটো চেঞ্জ হ'ব লাগিব খাদ্য আৰু লাইফষ্টাইল মোৰটো ব্যৱহাৰটো কম য'ত নালাগে ধৰি লওক আমি ভাবিছোঁ আমি মই এনিমেল মডেল এটা কওঁ এনিমেল মানে মানুহ জন্তু কিন্তু জন্তু বুলি ক'লে মানুহ বেয়া পায় কাৰণ মানুহৰ মূৰটো আছে কিন্তু জন্তুৰ হাৰ্ট এটাক নহয় জন্তুৰ প্ৰেছাৰ কম জন্তুৰ চুগাৰ কম জন্তুৰ কলেষ্ট্ৰল কম কাৰণ জন্তুৱে প্ৰাকৃতিক নিয়ম মানে ঠিক সময়ত উঠে ঠিক সময়ত শুৱে যিমান ভোক লাগে সিমানে খায় সোৱাদ হ'লেও বেছিকৈ নাখায় বাঘ এটাই হৰিণা এটা মাৰিলেও যিমানখিনি খাব বাকীখিনি এৰি দিয়ে কুকুৰ মেকুৰীৰ কাৰণে খাবলৈ শিয়ালৰ কাৰণে হয়নে আমি বেছিকৈ কিয় খাওঁ গোটেইকেইটাতে আমি চেঞ্জ কৰোঁ ঠিক টাইমত নুশোঁ ঠিক টাইমত নুঠোঁ যি মন যায় খাম যিমান বেছিকৈ খাম এনিমেলে এডিকশ্যন নকৰে মানুহে কৰে খালি সিহঁতে নিচা নাখায় ফলত এনিমেলে বেমাৰ নোহোৱাকৈ বাচি আছে আমি যদি সেইটো কৰিছোঁ কিহৰ কাৰণে কৰিছোঁ আমি জন্তু নহয় বুলি কৈছোঁ নহয় এইটোৰ কাৰণে এইটো দি যেতিয়া দৰকাৰ অফিচত বা ডিউটিত মই হাৰ্টৰ অপাৰেশ্যন কৰোঁতে তেতিয়া মানুহ হ'ম আৰু যেতিয়া মোৰ ডিউটি নাই জন্তু বনি যাম কৰক জন্তুৰ দৰে খাওক জন্তুৰ দৰে খাওক সহজতে ক'ব গ'লে আমি বান্দৰ গৰু আৰু ছাগলীৰ দৰে খাম ফলাহাৰী আৰু তৃণভোজী হ'ম আৰু কুকুৰ মেকুৰী বাঘৰ দৰে নাখাম মানে মাংসাহাৰী কম হ'ম বেলেঞ্চ গম পাইছে সেইটো হ'লে খাদ্য তালিকা আৰু কষ্ট কেনেকৈ কৰিম কষ্টকৰ মানুহ লেবাৰ শ্ৰেণীৰ মানুহ খেতিয়ক শ্ৰেণীৰ মানুহ মই বহুত শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ দৰে জীৱনশৈলী ল'ব তেওঁলোকে খানা খোৱা খাব মাত্ৰ নিচাটো নাখাব মই এটা কথা কওঁ সদায় ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি কয় ধনী মানে দুখীয়া দুখীয়া মানে ধনী
তাৰমানে যি মানুহ আৰ্থিকভাৱে দুখীয়া সি হাৰ্টত ধনী বেমাৰ নাই আৰু যি মানুহ ধনী সি হাৰ্টত দুখীয়া গতিকে এইটো কোনোবা মানে অনুৰাধা শৰ্মাপূজাৰী বাইদেউৰ লাইন আছিল এইটো মনমত বৰুৱাই গাইছিল আৰু সেইটো আমাৰ পলিটিচিয়ানবিলাকো গায় মাজে মাজে আৰু ময়ো কৈছোঁ যে ধনী মানে দুখীয়া দুখীয়া মানে ধনী ফুলনি মানে বাগিচা আৰু বাগিচা মানে ফুলনি একেই কথাই হ'ল আৰু এইখিনি যিহেতু আপুনি চিকিৎসক মই চিকিৎসক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিম প্ৰায় এনেকুৱা হয় আপোনালোকৰ ওচৰলৈ আহে পেচেণ্ট আহি বোলে বহুত ধৰণৰ নিজৰ ৰোগৰ বিষয়ে কয় কোনটো ৰোগ বেছিকৈ লৈ আহে তেওঁলোকে যে এইটোৰ কাৰণে মোৰ হাৰ্ট এটেক হৈছে বা এইটোৰ কাৰণে মোৰ অসুবিধা হৈছে হাৰ্ট এটেকটো বাঢ়িছে হাৰ্টৰ বিষ বাঢ়িছে বুকুৰ বিষ লৈ আহে ধপধপনিটো বৰ বেছিকৈ হাইপ কৰা গৈছে মানে বিভিন্ন কাৰণত এংজাইটিটো মই কৈছোঁ নহয় 100 জনৰ 90 জনৰ ধপধপনি যদি হ'বই পাৰে তেনেহ'লেতো সেইটো চবতকৈ বেছি কমপ্লেইন সেইটোৱে হ'ব মানে যিকোনো এংজাইটিত থাকিব ধপধপনি নিচা হ'ব ধপধপনি চবতে ধপধপনি গতিকে ধপধপনিটো নম্বৰ 1 বুলি ক'ব পাৰোঁ 2 নম্বৰ উশাহৰ কষ্ট সেইটো এংজাইটিত আহে উশাহৰ কষ্টলৈ বুকুৰ বিষ 3 নম্বৰত পৰে গতিকে বুকুৰ বিষ 3 নম্বৰত পৰে এই গোটেইখিনি যদি আমি ভাবোঁ যে ধপধপনি আমাৰ বেছি ক্ৰিটিকেল হোৱা নাই কিন্তু ধপধপনিটো এটা নম্বৰ 1 লক্ষণ আৰু বুকুৰ বিষটো ডেঞ্জাৰ লক্ষণ যিটো বাঢ়িছে হয় আৰু এইখিনিতে আৰু এটা প্ৰশ্ন মোৰ প্ৰায় আমি দেখিবলৈ পাওঁ যে হাৰ্ট এটেক হয় পুৰুষৰ ক্ষেত্ৰত বেছিকৈ সঘনাই হোৱা শুনিবলৈ পাওঁ কিন্তু মহিলাৰ ক্ষেত্ৰত অকণমান কম কিন্তু কিয় পুৰুষ আৰু মহিলাৰ যিকোনো বেমাৰৰ ৰিলেশ্যনটো তেতিয়ালৈ থাকে মই পুৰুষ যি কাৰণে হৈছোঁ আপুনি মহিলাই যি কাৰণে হৈছে এইটো হ'ল হৰমন হৰমনৰ কিছু এই যিখিনি হৰমনৰ কাৰণে পুৰুষ হৈছে সেই হৰমনখিনিয়ে প্ৰেছাৰ বঢ়ায় অলপমান চুগাৰ বেছিকৈ বঢ়ায় আৰু হাৰ্টৰ বেমাৰ বেছিকৈ কৰে আৰু যিখিনি হৰমনৰ কাৰণে আপুনি মহিলা হৈছে বা মহিলাসকলে সেই হৰমনখিনি আকৌ সেইখিনিত প্ৰটেকশ্যন দিয়ে সেই প্ৰটেকশ্যনটো কেতিয়ালৈ থাকিব যেতিয়ালৈ আপোনাৰ মেনোপজ নহয় মহিলাগৰাকীৰ যেতিয়া মাহেকীয়াটো বন্ধ নহয় তেতিয়ালৈ তেওঁৰ সেই প্ৰটেকশ্যনটো থাকে আৰু পুৰুষজনৰো পুৰুষ যি কাৰণে হৈছিল সেইটোৰ হৰমনটো কমি যায় এটা বয়সত গতিকে এই ৰিলেশ্যনটো পুৰুষৰ বেছি হোৱা মহিলাৰ কম হোৱা ৰিলেশ্যনটো চলি থাকে এৰাউণ্ড 55 মানলৈ 50 মানলৈ এভাৰেজ ধৰা 50 বছৰৰ পিছত পুৰুষ আৰু মহিলাৰ হাৰ্ট এটেক একে হৈ যায় হয় আৰু এইখিনিতে আৰু এটা কথা যে মানুহৰ এটা মানে শুনিবলৈ পাওঁ যে পুৰুষে বেছি টেনশ্যন কৰে পুৰুষৰ কামৰ প্ৰেছাৰ বহুত বেছি সেইকাৰণে হাৰ্ট এটেকটো বেছি হয় মহিলাই ইমান বেছি টেনশ্যন নকৰে কামৰ প্ৰেছাৰটো ইমান বেছি নহয় সেইকাৰণে কমকৈ হয় সেই কথাটো আপুনি কি ক'ব এজন চিকিৎসক এইটো মহিলাই চাগে পুৰুষক টেনশ্যন দিয়ে বেছিকৈ সেইটো হ'ব পাৰে 1 নম্বৰ এইটো মই কৈছোঁ পুৰুষ হিচাপে যদি মহিলাসকল আপোনালোকে যদি টেনশ্যন দিছে নিজে কাম কৰক যদি শুদ্ধ এওঁৰ মতে কৈছোঁ পুৰুষসকলক আপোনালোকে অলপমান ৰিলিফ দিয়ক কামত এংজাইটি নিদিব পুৰুষসকলক হাৰ্ট বেমাৰ নোহোৱাকৈ ৰাখক সেইটো মোৰ আহ্বান কিন্তু আচল কথাটো হ'ল পুৰুষসকলে ষ্ট্ৰেছত থাকিব কাৰণ আমাৰ এইটো মেল ডমিনেণ্ট কাণ্ট্ৰি আমাৰ এতিয়াও পুৰুষে বেছিকৈ চাকৰি কৰে বাহিৰত যায় সেইটো এটা ফেক্টৰ হয় কিন্তু মই কোৱা যিটো ফেক্টৰ আছিল সেইটোৱে মেইন আৰু 2 নম্বৰ এটা কথা অলপ ট্ৰেজিক পাৰ্ট মানে দুখ লগা কথা এতিয়াও ইণ্ডিয়াৰ ক্ষেত্ৰত বা আমাৰ দৰে কাণ্ট্ৰিত যে মহিলাসকলৰ একচুৱেলি হাৰ্ট বেমাৰ ইমান কম নহয় হাৰ্টৰ বেমাৰ ডায়েগনচিছ কম হয় কাৰণ তেওঁলোকে যেনেকৈ ঘৰত থাকে বুলি আপুনি যিটো ভাল বুলি কৈছে যিটো কম হয় নহয় সিমানেই আছে তেওঁলোকে দেখাবলৈও কমকৈ যায় আৰু মেল ডমিনেণ্ট কাণ্ট্ৰি আমাৰ বাৰু অসমীয়াখন আমাৰ ঠিকে কাণ্ট্ৰি য'ত আমি পুৰুষ মহিলা সমান ষ্টেটাছ আমাৰ ইয়াত কিন্তু ইণ্ডিয়াতে বহুত ঠাইত মহিলা মানে ডক্টৰক দেখাবলৈ নিনিয়ে ঘৰত থাকে লাজত নিনিয়ে নেগলেক্টেড হয় বহুত হয় পুৰুষখিনি যায় সেইকাৰণে ডায়েগনচিছ বেছি হয় গতিকে পুৰুষৰ বেমাৰ বেছি হৰমনেল নেচাৰেলি গোটেই পৃথিৱীতে একে ইণ্ডিয়াত যদি বেছি হয় তেনেহ'লে ইণ্ডিয়াত অলপ অভাৰ ডায়েগনচিছ হয় আৰু মহিলাৰ ক্ষেত্ৰত কম ডায়েগনচিছ হয় বিকজ অফ ইকনমিক ফেক্টৰ হয় তাৰ লগতে আগতে মানুহবোৰে প্ৰায় 99 বছৰ 100 বছৰলৈকে জীয়াই থকা শুনিবলৈ পাইছোঁ কিন্তু 80 পাৰ হয় কিন্তু এতিয়াৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে 60টো কোনোমতে পাৰ হয় 70ত গৈ নহয় আৰু পাৰ কিয় হয় এইটোৱে যদি 45ৰ বেমাৰটো আপুনি কোৱা দি 25ত আহি গৈছে তেনেহ'লে 100ৰ একটো 80ত আহি গৈছে 80ৰ একটো 60ত আহি গৈছে কাৰণ নেচাৰেলি বয়সৰ লগে লগে কিছুমান বেমাৰ কেঞ্চাৰ হোৱাৰ প্ৰৱণতা থাকে চুগাৰ প্ৰেছাৰ কলেষ্ট্ৰল বয়সৰ লগে লগে বাঢ়াৰ সম্ভাৱনা থাকে এইবিলাক কথা আছে তাৰ উপৰি আমাৰ যিটো বাকীখিনি আমি চেঞ্জ কৰিছোঁ পৰিৱেশটো সেই পৰিৱেশটো আমাৰ কাৰণে অনুকূল হৈ থকা নাই যাক আমি বেছি নষ্ট কৰিছোঁ পৰিৱেশে কৰা নাই হয় আৰু মই শেষৰটো প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰায় কিছুমান ৰোগ হয় জেনেটিক হয় ঘৰৰ কাৰোবাৰ পৰিয়ালৰ থাকিলে হয় হাৰ্টৰ ৰোগটো কি কোনো ধৰণৰ জেনেটিক ৰোগ হয়
হাৰ্টৰ বহুত বেমাৰ জেনেটিক আছে যেনে হাৰ্টৰ আমি গোটেই হাৰ্টটোত কেইটামানে পাৰ্ট থাকে যেনে মাংসপেশীটোৰ বেমাৰ জেনেটিক আহে এই যে খেলপথাৰত যে কেতিয়াবা ঢলি পৰে কাৰ্ডিয়াক এৰেষ্ট হয় সেইটো হ'ল জন্মগত হাৰ্টৰ মাছৰ ডাঠ কিছুমানৰ হাৰ্টৰ মাংসৰ পাম্পিং কম সেইটোও জেনেটিক কিছুমান হাৰ্টৰ ফুটা থকা বেমাৰবিলাক তেনেকুৱা জেনেটিক হয় এইখিনি ধৰণৰ জেনেটিক বেমাৰ হাৰ্টৰ বহুত থাকে কিছুমান হাৰ্টৰ বেমাৰ অকল হাৰ্টৰে থাকিব কেতিয়াবা গোটেই বডিৰ ব্ৰেইন বা আমাৰ গোটেই হাত ভৰিৰ বেমাৰৰ লগতো ৰিলেশ্যন থাকে কিন্তু জেনেটিক বেমাৰখিনি জন্মতে দেখা যায় আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপোনাৰ পৰা নিশ্চয় আমাৰ দৰ্শকসকলে বহু কথা শিকিবলৈ পাব কাৰণ আপুনি ইমান ধুনীয়া ধুনীয়া কিছুমান কথা শিকাইছে আৰু নিশ্চয় আমাৰ আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দৰ্শকসকল উপকৃত হ'ব আৰু শেষত আপুনি আমাৰ গ'ল্ড ষ্টাৰ আছামৰ দৰ্শকসকলক কি ক'ব মই গ'ল্ড ষ্টাৰ অসম আৰু গোটেই অসমীয়া ৰাইজক কওঁ যে আমাৰ অসমীয়া মানুহৰ হাৰ্টৰ বেমাৰ 15 বছৰ 20 বছৰ আগত বেছি নাছিল ভাৰতবৰ্ষৰ বেলেগৰ তুলনাত যেনে নৰ্থ ইণ্ডিয়াৰ তুলনাত দিল্লী পাঞ্জাব এইবিলাকৰ তুলনাত কাৰণ আমি মাছ বেছিকৈ খাইছিলোঁ মাংস চাংস কম খাইছিলোঁ বাহিৰৰ খাদ্য কম খাইছিলোঁ অসমীয়া মানুহ আৰ্থিকভাৱে দুখীয়া আছিলোঁ দুখীয়া মানুহে কষ্ট কৰে বুলি কয় যদিও অসমীয়া মানুহ কষ্ট নকৰে কিন্তু দুখীয়া হ'লেতো কষ্ট কৰা যায় আৰ্থিকভাৱে সেইখিনি কমি গ'ল আমি আৰামী জীৱন ল'ব ধৰিলোঁ বাহিৰৰ দৰে আমি জীৱনশৈলী ল'ব ধৰিলোঁ সেইটোক ষ্টাইল বুলি ভাবিলোঁ ফেশ্বন বুলি ধৰিলোঁ ড্ৰাগছ আহিল হোকা আহিল চব আহিল গতিকে এই গোটেইখিনি আমি যে নিজকে সলাই পেলালোঁ সলাই নেপালে যদি আমি আকৌ 20 বছৰ আগলৈ উন্নত হ'ম আমি উন্নতি কৰিম কিন্তু আমি অসমীয়া হৈ যদি থাকিব পাৰোঁ জীৱনশৈলীত তেনেহ'লে দেখিব অসমত বেমাৰৰ সংখ্যা হাৰ্টৰ কমি গৈছে হয় আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ ইমানখিনি কথা আমাৰ দৰ্শকক শিকাবলৈ আৰু এইখিনিতে আপোনাৰ পৰা মই বিদায় মাগিছোঁ কাৰণ আপুনি ব্যস্ত হৈ আছে আৰু বেছি সময় আপোনাৰ ব্যয় নকৰোঁ হয় প্ৰিয় দৰ্শক মই এইখিনিতে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ পুনৰবাৰ আন এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ মাজত আহি উপস্থিত হ'ম তেতিয়ালৈ চাই থাকিব গ'ল্ড ষ্টাৰ আছাম